हेलो एवरीवन আপোনালোকক আগৰটো ভিডিঅ'ত মই জনাইছিলোঁ যে মই এলাহাবাদলৈ গৈছিলোঁ গতিকে এলাহাবাদৰ এটা ভিডিঅ' আগত আপোনালোকক দেখাইছিলোঁ এতিয়া বাকি তাৰ পিছৰখিনি আজি দেখাই আছোঁ ভিডিঅ'টো আছিলে আপোনালোকক দিয়া হোৱা নাছিলে গতিকে আজি আকৌ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ আমি ইয়াতে আছিলোঁ কদম কুঞ্জত আৰু থাকি বহুত ভাল লাগিলে তাত আৰু আগলৈ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আপোনালোকে हम दोनों त्रिवेणी संगम गए थे उधर घूमे हाँ और स्नान भी किया और उसके बाद इधर ठंडी बहुत है बहुत ज़्यादा ठंड है यहाँ पे इधर आना है तो पूरे ग्लव्स वगैरह सब लेके आओ क्योंकि बाहर निकलना भी मुश्किल है और अब क्या ही बताए कुछ बोल दो तो बोल दो जय आय অসম जय आहम এয়া আমি অসমৰ পৰিয়াল তেওঁলোক হৈছে মঙলদৈৰ আৰু মই যোৰহাটৰ আৰু আমি ইয়াতে ঢেৰ তেতেলী গছ আছিলে তেতেলী ঢেৰ লাগি থকা দেখি ভাবিলোঁ তেতেলী চিঙো একদম ডাল ভৰি ভৰি তেতেলী লাগি আছে তাৰপৰা চালোঁ এনেই সেয়া এলাহাবাদৰ পৰা ঘূৰি অহাৰ সময় হ'ল গতিকে ষ্টেচনৰ ওচৰতে বৰ ধুনীয়া পাৰ্ক এখন আছিলে নামটো হৈছে খুচৰু বাগ সকলোৱে চালে চিনি পাবই চাগে তাৰপৰা তাত যদি আপোনালোকে ফুৰিবলৈ যায় তেন্তে ফুৰিবলৈও যাব পাৰে বৰ ধুনীয়া ঠাই কিন্তু খুচৰু বাগৰ ভিতৰলৈ যেতিয়া আপোনালোকে সোমাই যাব এচাটি ধুনীয়া বতাহ আৰু চৰাই চিৰিকটিৰ মাতবোৰে আপোনালোকক সম্ভাষণ জনাব সঁচাই বৰ ধুনীয়া আৰু শাৰী শাৰীকৈ ইমান ধুনীয়াকৈ গছবোৰ ৰুই থৈছে আৰু দেখি ইমানেই ধুনীয়া লাগিছে ঠাইখিনি সঁচাই বৰ ধুনীয়া এয়াই হৈছে মোগল চাল্টানটৰ ঐতিহাসিক খুচৰু বাগ এই ঐতিহাসিক ঠাইখনত আপোনালোকে প্ৰথম গেটৰ পৰা সোমাই দেখা পাব এয়া তিনিটাকৈ কবৰস্থান আৰু এই কবৰস্থান জাহাংগীৰৰ পুত্ৰ খুচৰু মিৰ্জা আৰু তেখেতৰ পত্নী শ্বাহ বেগম আৰু তেখেতৰ জীয়ৰী চুলতান নিথাৰ বেগমৰ কবৰ আছে মোগল চাল্টানটৰ বাস্তুকলাৰ যি নিদৰ্শন ইয়াৰ ৱালবোৰত দেখা পোৱা যায় ইতিহাসে কয় যে আকবৰ আৰু জাহাংগীৰ তেওঁলোকৰ যি ৰাজআসন সেই ৰাজআসন আকবৰে নিজৰ নাতিনীয়েক খুচৰুক দিব বিচাৰিছিল আৰু যাৰ বাবে সেই কথাৰ মত অমিল হৈছিল আৰু মতৰ অমিল হৈ পিতা পুত্ৰৰ মাজত সংঘাতৰ সৃষ্টি হৈছিলে বুলি পোৱা যায় মই বহি থকা এই কবৰস্থানটোৰ হৈছে চুলতান নিথাৰ বেগমৰ আৰু ঠিক তাৰ সন্মুখত থকা কবৰস্থানটো হৈছে খুচৰু মিৰ্জাৰ আৰু তাৰ ঠিক সিফালে থকাটো হৈছে খুচৰু মিৰ্জাৰ মাকৰ অৰ্থাৎ শ্বাহ বেগমৰ আপোনালোকে ঠাইখন ফুৰিলে দেখিব যে চৰাই চিৰিকটিৰ মাত আৰু গছ গছনি ইমান ধুনীয়াকৈ ফুল চুল ৰুই থৈছে দেখিয়ে ভাল লাগিছে মানে আৰু লগতে মানুহবোৰে ফুৰিবলৈ আহে সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলি আছে সেইবোৰো দেখা পালোঁ আৰু ঠাইখন বহুত ডাঙৰ হয় আৰু ফুৰি আপোনালোকে শেষ কৰিব নোৱাৰিব ইমানেই মানে ডাঙৰকৈ পাৰ্কখন বনোৱা হৈছে ছাইডতে এখন মধুৰি বাগান ধুনীয়াকৈ বনাই ৰাখিছে তেওঁলোকে আৰু ভাল লাগিলে অহাৰ সময়ত কিছু মিঠা তিতা অনুভৱেৰে ঘূৰিছোঁ এলাহাবাদৰ মই আগৰ এটা ভিডিঅ'ত আপোনালোকক বেলেগ বেলেগ ঠাই দেখাইছিলোঁ গতিকে আপোনালোকে চাব বিচাৰিলে ডেছক্ৰিপশ্যন বক্সত মই তাৰ লিংক দি দিছোঁ
ঠাইখন যথেষ্ট ডাঙৰ সেই হেতুকে মানুহো বহুত আহে ফুৰিবলৈ আমি থাকোঁতে ঢেৰ মানুহ আছিলে তাৰ পৰা আহিছে বহুত মানুহ ফুৰিবলৈ আহিছে চাবলৈ আহিছে বহিবলৈ আহিছে লগতে প্ৰেমিক প্ৰেমিকাৰ কাৰণেতো আৰু বহুত ধুনীয়া ঠাই এখন তাতে মানে আমি বহুত প্ৰেমিক প্ৰেমিকা দেখিলোঁ মই বেলেগ কোৱা নাই দেই আপোনালোকে অন্য বেলেগ নাভাবিব সকলোৱে আহে আচলতে সকলোৱে নিজৰ সময়খিনি কটাবলৈ আহে আৰু কথা বতৰা পাতে ফূৰ্তি কৰে হাঁহি ধেমালি কৰে সেইদৰে ইয়াত সকলোৱে বহি মেলি নিজৰ সময়খিনি কটাবলৈ আহে এয়া খুচুৰবাগলৈ সোমাই যোৱা এই বাটটো বৰ ধুনীয়াকৈ ৰাখিছে টেবুল চকী দি থৈছে বহিব পৰাকৈ আৰু লগতে এই যে গছবোৰ দেখিছে এইবোৰ গছবোৰ মোৰ নাৰিকল গছ যেনো লাগিলে অলপ তামোল গছ যেনো লাগিলে কি গছ কিন্তু মই ভালকৈ নাজানো আপোনালোকে জনাবচোন যদি আপোনালোকে চিনি পাইছে পৰিৱেশটো সঁচাই বৰ ধুনীয়া সঁচাই এই ঠাইখিনি মোৰ ফুৰি খুবেই ভাল লাগিলে আৰু বহুতখিনি ফুৰিব নোৱাৰিলোঁ আমাৰ ট্ৰেইন আছিলে গতিকে সোনকালে আমি তাৰ পৰা উভতিব লগা হ'ল কিন্তু এই ঠাইখিনি সঁচাই খুব ভাল লগা ঠাই খুব ভাল লাগিলে মোৰ ফুৰি পেলাই আমাৰ আহিবলৈ মনেই যোৱা নাছিলে তথাপিও আহিবতো লাগিবই গতিকে আৰু ইমানখিনি স্মৃতি লগত লৈ লৈছোঁ এটোপোলা মিঠা স্মৃতি লগত লৈ আহিছোঁ আৰু আপোনালোকলৈও এইখিনি ধুনীয়া ঠাইৰ নতুন অনুভৱ আপোনালোকলৈও বিলাই দিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো মই এই ঠাইখিনি দেখাবলৈ পাই যথেষ্ট সুখী হৈছোঁ ঠাইখনত মধুৰি খুবেই বিখ্যাত আৰু মধুৰি মানে এই আমাৰ যি লোকেল মধুৰি সেয়া নহয় তাত বহুত ডাঙৰ মধুৰি পোৱা যায় আৰু খাবলৈও বহুত ভাল লাগে মধুৰিটো খুবেই মিঠা আৰু লগতে খোৱা বোৱাৰ ক্ষেত্ৰতো ক'ব বিচাৰোঁ যে তাত ভাত খুব কমেই খায় ৰুটিয়ে বেছিকৈ চলে এয়াই আছিল ঐতিহাসিক খুচৰুবাগ এয়া আমি প্ৰয়াগৰাজ জংচন পালোহি দেখিছেনে চৰাইবোৰ ইমান ধুনীয়াকৈ ঢেৰ চৰাই চবেই উৰি ফুৰিছে ভাল লাগিছে দেখিবলৈ প্ৰয়াগৰাজৰ পৰা গুৱাহাটী পালোহি গুৱাহাটী কামাখ্যা ষ্টেচনত নামি পেলাই তাতে এদিন ৰৈ আমি এয়া বেলতলাইদি আকৌ যোৰহাটলৈ বুলি পুনৰ উভতিছোঁ যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যদি আপুনি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যাতে বেলেগেও এই নতুন ঠাইৰ অনুভৱ ল'ব পাৰে আগলৈও এনেদৰেই মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব চেঞ্জ কৰিব লাগিব কেনেকুৱা ল'বা